নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'ৰ মাজলৈ। এছিয়া কাপ 2025 যেহেতু 9 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব, তাৰ বাবে ভাৰতীয় দল ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু ভাৰতীয় দলত কোনে কোনে চান্স পাইছে আৰু কোনে কোনে দলৰ পৰা বাদ পৰিল এই বিষয়ে আজি ভিডিঅ'টোত আলোচনা কৰিম। লগতে অসম সন্তান ৰিয়ান পৰাগে এছিয়া কাপৰ বাবে যেটো দল ঘোষণা কৰিছে তাত চান্স পাইছে নে পোৱা নাই এই বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। কালি যেহেতু অজিত আগাৰকাৰ চিফ সেলেক্টৰে ভাৰতীয় দল ঘোষণা কৰিছে, ভাৰতীয় দলটো এনে ধৰণৰ কেপ্টেইন সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত এছিয়া কাপ খেলিব ভাৰতীয় দলটোৱে, আৰু লগতে ভাইস কেপ্টেইন হিচাপে সিলেক্ট হৈছে শুভমান গিল। যেহেতু বহুত জল্পনা হৈছিল যে এছিয়া কাপৰ বাবে সিলেক্ট হ'বনে নহয় শুভমান গিল, যেহেতু এছিয়া কাপৰ পূৰ্বে টেষ্ট মেচ ইংলেণ্ড আৰু ভাৰতৰ মাজত অনুষ্ঠিত হৈছিল, তাত বহুত ভাল পাৰফৰমেন্স আগবঢ়াইছিল শুভমান গিলে, তাৰ বাবে সিলেক্ট কৰা হৈছে শুভমান গিলক আকৌ টি20 দলত আৰু ভাইস কেপ্টেইন হিচাপে সিলেক্ট কৰা হৈছে। আৰু লগতে দলত আছে অভিষেক শৰ্মা, তিলক বৰ্মা, সঞ্জু চেমছন উইকেট কিপাৰ বেটসমেন, লগতে জিতেশ শৰ্মা উইকেট কিপাৰ বেটসমেন, ৰিংকু সিং, অক্ষৰ পটেল, লগতে হাৰ্দিক পাণ্ডিয়া অলৰাউণ্ডাৰ হিচাপে, শুভম দুবে পুনৰবাৰ চান্স পোৱা হৈছে। যেহেতু শুভম দুবে চান্স পাব নে নাপায়, যেহেতু আগৰ মেচখনত বহুত এটা ভাল পাৰফৰমেন্স আগবঢ়াব পৰা নাছিল, কিন্তু শুভম দুবেক আকৌ চান্স দিয়া হৈছে এছিয়া কাপৰ বাবে। আৰু লগতে স্পিনাৰ প্ৰপাৰ স্পিনাৰ হিচাপে লোৱা হৈছে কুলদীপ যাদৱ। কুলদীপ যাদৱে যেহেতু ভাল পাৰফৰমেন্স আগবঢ়াই আছিলে আৰু আইপিএলতো ভাল পাৰফৰমেন্স আগবঢ়াইছিলে, আৰু লগত বৰুণ চক্ৰৱৰ্তী ইয়াৰ আগৰ মেচখনো ভাল কৰিছিলে। পেচাৰ আৰু ভাৰতীয় পেচাৰসকল হ'ল জাসপ্ৰীত বুমৰাহ। যেহেতু জাসপ্ৰীত বুমৰাহ এছিয়া কাপত খেলিব, খুব এটা ভাল ভাৰতৰ বাবে, কাৰণ বুমৰাহ থাকিলে এটা বেলেগ ইম্পেক্ট দিয়ে। আৰু লগতে আছে হৰ্ষিত ৰাণা আৰু অৰ্শদীপ সিং, আৰু এইটো হৈছে এছিয়া কাপৰ বাবে 15 জনীয়া দল। আৰু লগতে ৰিজাৰ্ভ প্লেয়াৰ হিচাপে ৰখা হৈছে ধ্ৰুৱ জুৰেল, ৱাশ্বিংটন সুন্দৰ, যশস্বী জয়সৱাল, ৰিয়ান পৰাগ, আৰু লগতে বহুত প্লেয়াৰে চান্স পাব লাগিছিল যিসকলে ডিজাৰ্ভ কৰিছিল, কিন্তু তেওঁলোকে চান্স নাপালে। প্ৰথমতে আছিলে শ্ৰেয়স আয়াৰে যেহেতু চান্স পাব বুলি ভবা হৈছিলে, কাৰণ আইপিএলতো বহুত ভাল পাৰফৰমেন্স আগবঢ়াইছিল, 175 ষ্ট্ৰাইক ৰেটেৰে ৰান কৰিছিল, লগতে পাঞ্জাব কিংছক ফাইনেললৈ লৈ গৈছিল, আৰু যোৱা বছৰো কলকাতা নাইট ৰাইডাৰ্ছক চেম্পিয়ন কৰাইছিল যেহেতু শ্ৰেয়স আয়াৰৰ নেতৃত্বত, আৰু হৈ যোৱা ৱৰ্ল্ড কাপতো সৰ্বাধিক ৰান কৰিছিল ভাৰতীয় দলৰ হৈ, কিন্তু ডিজাৰ্ভ কৰিছিল, কিন্তু শ্ৰেয়স আয়াৰে চান্স নাপালে। যেহেতু চিফ সেলেক্টৰ অজিত আগাৰকাৰেও কৈছিল, দুৰ্ভাগ্যজনক বুলি কৈছিলে, শ্ৰেয়স আয়াৰে চান্স পাব লাগিছিল, কিন্তু ভাৰতীয় দলত বৰ্তমান চান্স পোৱা নাই, কিন্তু পিছত নিশ্চয়কৈ চান্স পাব বুলি কোৱা হৈছে। ডিজাৰ্ভ কৰিছিল জয়সৱালে যেহেতু ডিজাৰ্ভ কৰিছিল, কিন্তু জয়সৱালক ৰিজাৰ্ভ প্লেয়াৰ হিচাপে ৰখা হৈছে। মহম্মদ সিৰাজেও ডিজাৰ্ভ কৰিছিল, আৰু চাহাল যেহেতু বহুত দিন বাহিৰতে আছে, বহুত দিন ভাৰতীয় দলত চান্স পোৱা নাই, কিন্তু চাহালো ডিজাৰ্ভ কৰিছিল, হয়তো চাহালে চান্স পাব বুলি ভবা হৈছিল, কিন্তু চাহালে চান্স পোৱা। আৰু লগতে অসম সন্তান ৰিয়ান পৰাগে চান্স পাব নে নাপায় তাকেলৈ বহুতো জল্পনা হৈছিল। ৰিয়ান পৰাগে আচলতে যদিও 15 জনীয়া দলত চান্স পোৱা নাই, কিন্তু ৰিজাৰ্ভ প্লেয়াৰ হিচাপে ৰখা হৈছে। এইটো এটা ভাল কথা, যদি কাৰোবাৰ কিবা এটা হঠাৎ অসুবিধা হয় তেতিয়া ৰিজাৰ্ভ প্লেয়াৰৰ পৰাই লোৱা হ'ব, কিন্তু আশা কম, যিহেতু বহুত দীঘলীয়া সিৰিজ নহয় এছিয়া কাপ। আৰু লগতে কেএল ৰাহুলে ডিজাৰ্ভ কৰিছিল, কিন্তু কেএল ৰাহুলে 15 জনীয়া দলত চান্স নাপালে। আৰু আপোনালোকে কি ভাবে যে কোনে কোনে চান্স পাব লাগিছিল, ডিজাৰ্ভ কৰিছিল টিম ইণ্ডিয়াত, কিন্তু তেওঁলোকে চান্স নাপালে। আৰু এছিয়া কাপ 2025 9 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। ভাৰতীয় দলৰ প্ৰথমখন মেচ 10 তাৰিখে ইংলেণ্ডত আছে। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ বিশেষ পাৰ্চনেল প্ৰব্লেমৰ কাৰণে, আৰু এতিয়াৰ পৰা ভাবিছোঁ ভিডিঅ' দি যাম, এছিয়া কাপৰ সকলোবিলাক আপডেট দি যাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব, আৰু যদি পেজটোলৈ নতুনকৈ আহিছে পেজটো ফ'ল' কৰি দিব নাপাহৰিব, আৰু যদি ইউটিউব চেনেলটোলৈ আহিছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।